ডক্টর স্যার নীলাস উন্নরি রোগী দেখিলে ডক্টর স্যারের জাগিওতে যৌবনকাল। হে গাইজ, এইটো মোৰ মন্তব্য নহয়, কাৰ মন্তব্য মই আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাবলৈ চেষ্টা কৰিম। চ' ৱেলকাম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ সকলোকে। মই নব পুনৰবাৰ আকৌ নতুন এটা ভিডিঅ' লগ পাইছোঁ আৰু আশা কৰোঁ যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। লেটছ গো। ডক্টৰ নাৰায়ণ উপাধ্যায়, তেওঁ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলে AMC। তেখেতৰ ওচৰত মোৰ মাথা বিষৰ বহুত দিনৰ পৰা মাথা বিষত ভুগি আছিলোঁ। মই দেখাব গৈছিলোঁ তেওঁৰ ওচৰত ডিব্ৰুগড়ত, শনিবাৰে গৈছিলোঁ। তো তেতিয়া যাওঁতে দেউতাৰ লগত যাওঁতে এই ঘটনাটো সংঘটিত হ'ল। তেখেতে প্ৰথমতে ঠিকে চালে, তাৰপিছত প্ৰেছাৰটো চেক কৰোঁ বুলি ক'লে। তেতিয়ালৈকে দেউতা আছিলে, মোক জেকেটটো খুলিব দিলে, মই জেকেটটো খুলিলোঁ, প্ৰেছাৰটো চেক কৰিলে, কৰি মেলি সুধিলে কিবা কিবি কথা। তাৰপিছত তেওঁ সুধিলে, দেউতাক ক'লে আপুনি 2 মিনিট বাহিৰত যাওক, মই তাইৰ লগত অলপ কথা পাতোঁ। তো দেউতাও এজন প্ৰসিদ্ধ চিকিৎসক, তেখেতে 2 মিনিট কথা পাতিব বিচাৰিছে। তো দেউতাও সেইটো ট্ৰাষ্ট কৰি বাহিৰত ৰৈ দিলে। তো তেওঁ তেতিয়াই মোক বিচনাত শুৱাই লৈ প্ৰথমতে ডিঙিৰ এইখিনিত চালে, কিবা প্ৰব্লেম আছে নেকি সুধিছে। তাৰপিছত চাই মেলি তেওঁ লাহে লাহে তেওঁৰ ইণ্টেনশ্যন বেলেগ হ'ল। তেওঁ মোক বহুত ভালকৈ কুৱেশ্যন সুধিলে, যোনটো মই ইয়াতে ক'বও নোৱাৰোঁ কি কুৱেশ্যন সুধিছে। তাৰপিছত সুধি তেওঁ শুৱাই পেলাই তেওঁ থেটিস্কোপে মানে হাত দিছে য'ত য'ত হাত দিব নালাগে এজনী ছোৱালীক। তো তেওঁ সেইবিলাক কাম কৰিলে। তেতিয়া মই চকত গুচি গ'লোঁ। এনেই মোৰ প্ৰব্লেম মানে মাথা বিষৰ প্ৰব্লেম হৈ আছে, ওলটাই তেওঁৰ ওচৰত ভাল হ'বলৈ গৈ ওলটাই তেওঁ মোক ট্ৰমা আৰু দি পঠালে। তেওঁ মোক মানে যি শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিলে, মই বিচাৰোঁ তেখেতে উচিত শাস্তি পাওক। তেওঁৰ ওপৰত